যেতিয়াই আমাৰ জীৱনত দুখ আহে তেতিয়াই আমি ভগৱানক স্মৰণ কৰোঁ। কথা আমাৰ মনলৈ আহে তেতিয়া আমি দুখখিনিক একদম পাহৰি যাব লাগে আৰু ভগৱানকে চিন্তা কৰিব লাগে। ভগৱানক ক'ব লাগে যে তুমি যেনেকৈ এই দুখখিনি দিছা, এই দুখখিনিৰ পৰা তুমি উদ্ধাৰ কৰিবা। সকলোবিলাক ভগৱানৰ আগত অৰ্পণ কৰি দিব লাগে যে তুমিয়ে উদ্ধাৰ কৰিবা মোক এই দুখৰ পৰা। এটা বিশ্বাস আৰু আস্থা ভক্তি ৰাখিব লাগে সেই ভগৱানৰ ওপৰত, আৰু ভগৱানে নিশ্চয় আপোনাক সেই দুখৰ পৰা মুক্ত কৰিবই। আপুনি যদি সেই দুখখিনিকে মনত বান্ধি সেই দুখৰ কথাখিনিয়ে ভাবি থাকে, ভগৱানক স্মৰণ নকৰে, আৰাধনা নকৰে, দুখ সকলোৰে জীৱনত আহে। সেই বুলি যে ভগৱানকে যে আপুনি দোষাৰোপ কৰিব সেইটো নহয়, যে ইমান চাকি বন্তি দি আছোঁ, ধূপ জ্বলাই আছোঁ, আপুনি মোক এনেকুৱাহে দুখ দিছে, সেইটো কথা নহয়। ভগৱান সদায় আপোনাৰ লগত থাকে, খালি আপুনি ভাল কাম কৰি যাওক, শুদ্ধ কাম কৰি যাওক, ভগৱানে আপোনাক উদ্ধাৰ কৰিব। সেই দুখখিনিৰ কথা পাহৰি আপুনি ভগৱানৰ ওপৰত এৰি দিয়ক সকলো। নিশ্চয় আপোনাক সেই দুখৰ পৰা পৰিত্ৰাণ কৰিব।